নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে আপুনি আৰু আপোনাৰ পৰিয়াললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত থাম্বনেইলত দেখি আপোনালোকে নিশ্চয় বুজি পাইছে আমি আজি কি বিষয়ত আলোচনা কৰিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমি আপোনালোকক অনুৰোধ জনাইছোঁ, যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰাৰ পিছত যেটো ঘণ্টি আইকন আছে এই ঘণ্টি আইকনত ক্লিক কৰি দিব, যাতে আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে তাৰ নোটিফিকেশ্যনবিলাক পাই যায়। তো আজিৰ আমাৰ ভিডিঅ'টো সেইসকলৰ বাবে যিসকল বন্ধু অসমৰ বাহিৰত আছে, বাহিৰত সিহঁতে বিভিন্ন কামৰ কাৰণে গৈছে বা সিহঁতৰ ইনকামৰ কাৰণে গৈছে, সেইসকল লোকৰ বাবে আমি এই ভিডিঅ'টো সজাইছোঁ। তো দেখা গৈছে আমাৰ মানে বহুতো বন্ধু বান্ধৱী আমাক কমেণ্ট কৰিছে আমি অসমৰ বাহিৰত আছোঁ, আমাৰ মানে এনআৰচি হিয়াৰিঙত তাত উপস্থিত থাকিব লাগিব নেকি। তো একচুৱেলি আমি আপোনালোকক ক'ব বিচাৰোঁ, আপোনালোকে আমাৰ ভিডিঅ'বিলাক ভালদৰে নাচাই স্কিপ কৰি দি কাটি কাটি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকে, যাৰ কাৰণে আপোনালোকে সেই মানে কমপ্লিট বস্তুটো তাৰ মূল বস্তুটো আপোনালোকে বুজি নাপায়। হয়তো কোনো এটা বস্তু আমি মানে ভিডিঅ'ৰ প্ৰথম ভাগতেই দি থাকোঁ আৰু কেতিয়াবা মাজত দি থাকোঁ, কেতিয়াবা একেবাৰে শেষত দি থাকোঁ। তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো চাওক বন্ধুসকল, এনআৰচিৰ যি নোটিছ থাকে, নোটিছ আপোনালোকৰ আহে, সেই নোটিছটো কি একচুৱেলি 4টা প্ৰকাৰৰ বা 4টা নম্বৰৰ, সেইটো চিয়ান বুলি লিখা থাকে। ইয়াতে মানে 4টা নম্বৰ হ'ল আপোনাৰ 1.1 বা 1.2 আৰু এটা কি 2.1 বা 2.2। চাওক ইয়াতে স্পষ্টকৈ আমি মানে আগতে PDF এটা সদায় আপোনালোকক ভিডিঅ' এটা বনাই দিছোঁ যে যদি এনআৰচি হিয়াৰিঙত 1.1 বা 1.2 বা 2.1 বা 2.2 এনেকুৱা যদি আহে তেন্তে আপোনালোকৰ কোনটো মানে কি বুজায় বা কোনটোত কি কৰিব লাগে। তো সেইটো ভিডিঅ' যদি আপোনালোকে সম্পূৰ্ণভাৱে চাইছে তেন্তে আপোনালোকে অলৰেডি বুজি গৈছে, আৰু যদি চোৱা নাই তেন্তে আপোনালোকক আমি এতিয়া বুজাই দি আছোঁ। তো বন্ধুসকল চাওক, যদি 1.1 বা 1.2 আহে তেন্তে নোটিছত যিকেইজনৰ নাম থাকিব সকলো কেইজনকে তাত উপস্থিত থাকিব লাগিব। চাওক এই কথাটোতো মানে এটা কথা একেবাৰে স্পষ্ট হৈ গৈছে, যদিও আপুনি মানে অসমৰ বাহিৰত আছে তেন্তে আপোনাৰ যদি হিয়াৰিং আহিছে 1.1 বা 1.2 তেন্তে আপোনাৰ কি ইয়াতে উপস্থিত হ'বই লাগিব। আপোনাৰ মানে কি হিয়াৰিঙত উপস্থিত যদি নাথাকে আপোনাৰ হিয়াৰিংটো নহ'ব। কিন্তু যদি এনে ক্ষেত্ৰত আপুনি মানে কি বাহিৰত আছে, আপোনাৰ নোটিছত 2.1 বা 2.2 আহিছে, এই ক্ষেত্ৰত কি আপুনি নাহিলেও হ'ব, কিন্তু আপোনাৰ যিবিলাক ডকুমেণ্ট আছে সেই ডকুমেণ্টবিলাকৰ প্ৰতিলিপি বা জেৰক্স কপিখন লৈ যাবলৈ ক'ব এনআৰচি হিয়াৰিঙৰ অফিচত। আৰু লগতে মানে আপোনাৰ যিবিলাক অৰিজিনেল ডকুমেণ্ট আছে সেইবিলাকো লৈ যাবলৈ ক'ব। সেইবিলাক যদি আপোনাৰ ছাপ'জ আপোনাৰ ইয়াৰণত 5জন মানুহ আছে, তাৰে হয়তো সকলোৰে মানে হিয়াৰিং আহিছে, এই ইয়াৰণৰ পৰা যিকোনো এজন মানুহ তাত গৈ উপস্থিত হৈ আপোনাৰ ডকুমেণ্টবিলাক বা নথিপত্ৰবিলাক যদি চেক কৰায় তেন্তে আপোনাৰ কি হিয়াৰিংটো হৈ যাব। বিশেষকৈ ইয়াতে মানে কি আপোনাৰ মানে যি মানুহ যাব তেওঁ যাতে তাতে মানে সকলোবিলাক মানে বুজাই ক'ব পাৰে বা সকলো তথ্য পাতি তাতে ভালকৈ দিব পাৰে, এনেকুৱা এজন মানুহ পঠাই দিব। তো বন্ধুসকল আৰু এটা কথা আপোনালোকক ইয়াতে কৈ দিওঁ, যদি 1.1 বা 1.2 হয় তেন্তে আপোনালোকৰ কি বায়োমেট্ৰিকটো হোৱাৰ চান্স আছে। তো বায়োমেট্ৰিক যদি আপোনালোকক অফিচাৰে কয় বায়োমেট্ৰিকটো কৰাই যাব লাগিব তেন্তে আপোনালোকে বায়োমেট্ৰিকটো কৰি আহিব, আৰু যদি মানে বায়োমেট্ৰিকটো যদি কয় যে প্ৰয়োজন নাই তেন্তে আপোনালোকে নকৰিব। কিন্তু ইয়াতে এটা কথা আছে কি অফিচাৰবিলাকে যিটো এলাৰ্চিয়াৰ আছে সেইসকলে মানে বেছিভাগে আমাক কমেণ্ট কৰিছে, ছাৰ এনেকুৱা এনেকুৱা কথা, আমাৰ মানে অলৰেডি হিয়াৰিংটো হৈ গ'ল কিন্তু বায়োমেট্ৰিকটো হোৱা নাই, বায়োমেট্ৰিকৰ কাৰণে বেলেগ এদিন আমাক কল কৰিব, কল কৰি কিনে আমাক যাবলৈ ক'ব। তো বন্ধুসকল চাওক, এই ক্ষেত্ৰত আপোনালোকে সিহঁতক মানে যথেষ্ট ৰিকুৱেষ্ট কৰিব যাতে আপোনাৰ কি সেই বায়োমেট্ৰিকখন কৰাই দিয়ে। চাওক বহুতো মানে মানুহৰ হিয়াৰিং আহিছিল অলৰেডি, সিহঁতক কৈছে যে আপোনালোকে ঘৰত গুচি যাব, ফোন নম্বৰটো ৰাখি দিছে, আপোনাক কল কৰা হ'ব। কিন্তু দেখা গৈছে মানে এনেকুৱা এটা সময়ত ফোন কৰিছে কিন্তু আপোনাৰ মানে ফোনটো লগা নাই, বা সিহঁতৰ মানে নাম্বাৰবিলাক লৈ এনেকুৱা পেণ্ডিং হৈ গৈছে
যে আপোনাক যে ক'ব মানে আপোনাৰ বায়োমেট্ৰিক কৰাব লাগিব সেইটো মানে অসম্ভৱপৰ হৈ গৈছে বা মাজৰ পৰা কেইটামানক কি বাছনি কৰি বায়োমেট্ৰিক কৰাই আছে। তো আপোনালোকে যথেষ্ট ৰিকুৱেষ্ট কৰিব সিহঁতক যাতে বায়োমেট্ৰিকটো কৰায় বা আপোনালোকে বায়োমেট্ৰিকটো দি আহে। আৰু যদি নকৰে তেন্তে তো আপোনালোকে তাক মানে কি জোৰ জুলুম কৰি বায়োমেট্ৰিক কৰাব নোৱাৰিব। কিন্তু ইয়াতে এটা কথা, সিহঁতে যে মানে আপোনালোকক কৈ আছে যে ফোন নম্বৰটো দি যাওক আপোনাক মানে মাতা হ'ব বায়োমেট্ৰিকৰ কাৰণে। ইয়াতে এটা ভুল কি সিহঁতে আমাক কোনো ধৰণৰ প্ৰুফ নিদিয়ে যে আপোনাক বেলেগ এদিন মাতা হ'ব। চাওক আজি আমাৰ হিয়াৰিং আছিল চাওক, তো সিহঁতে কৈ দিলে কি আপোনাক বেলেগ এদিন কল কৰি মাতা হ'ব। হয়তো আজি এমাহ হৈ গ'ল এতিয়ালৈকে আমাক কল কৰা নাই। এই ক্ষেত্ৰত পিছত যদি আমাৰ কোনো ধৰণৰ বেমেজালি হয় তেন্তে আমাৰ মানে ৰিস্কটো কোনে ল'ব? সিহঁতে মানে বায়োমেট্ৰিকটো আমাক কৰোৱা নাই, কিন্তু বায়োমেট্ৰিকটো হয়তো আমাৰ কাৰণে বাধ্যতামূলক আছিল। সিহঁতে কৰা নাই কিন্তু বেলেগ এদিন কৰিব বুলি কৈছে, মাতিব বুলি কৈছে, কিন্তু আমাক মাতা নাই। এইটো প্ৰশ্ন মানে আপোনালোকে অলপ ভাবি চাব, মানে এনেকুৱা কিয় কৰি আছে। যদি মানে এইটো বাধ্যতামূলক হয় তেন্তে লগে লগে নলয় কিয়? আজিৰ ভিডিঅ'ত বন্ধু বান্ধৱীসকল এইখিনিতেই কওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিব। যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে এইখিনিতে থেংক ইউ, বাই।